নমস্কাৰ আজি আপোনালোকক সৰু কাম এটা দেখাই দিওঁ বহুতে জানে বহুতে নজনা সকলৰ বাবে এই ভিডিঅটো প্ৰস্তুত কৰিছো যিসকল বিগিনাৰ হয় এখন যেতিয়া আমাক পেজ বনাব লগা হয় পেজখন বনাবৰ কাৰণে আমি কি কৰিব লাগে তাকে আপোনালোকক দেখাই দিওঁ সৰু বাৰু ইমান বহুত বেছি নহয় সাধাৰণ কাম কিন্তু হলেও নতুন সকলৰ কাৰণে হেবো ইমান সাধাৰণ নহয় মই পেজখন ফটোশ্বপতে বনাম সাধাৰণতে মই ফটোশ্বপতে বেছিকৈ ভাগ কাম কৰোঁ কাৰণে মই আজিকালি ফটোশ্বপতে ভাল লগা হৈ গ'ল প্ৰথমতে এয়া A4 পেজ এটা মই সিলেক্ট কৰি লৈছো এটো A4 পেজটো মুলে যিখন এটা বনাব লাগে সেই পেজখন মই আপোনাক দেখাবলৈ গৈছো পেজখন হৈছে এখন পেজখন মানে এখন পেজ মই আগতে মই বনাইছিলো কিন্তু মোৰ অলপ দিনৰ আগতে যেটা হাৰ্ড ডিস্কটো ফৰমেট হৈ গৈছিল তেতিয়া পেজখন নাইকিয়া হৈ গৈছিল গতিকে এখন পেজ মই আকৌ এতিয়া খুবহু একে ধৰণে বনাম আপোনালোকে চাই থাকক কেনে ধৰণে বনাও আজিকালি এটা ভাল হৈছে কি উইন্ডোজ 10 11 ব্লগত ইউনিকোড সাপোৰ্ট কৰে আৰু গুগল লেন্স অহাৰ কাৰণে খখনি পটকনে কপি কৰিব পাৰি জেপিজি পা হলো এখন জেপিজি এতিয়া মই টেক্সটখিনি কপি কৰি লম আপোনালোকে হেতু চাই লওক কেনে ধৰণে কপি কৰো মই লেফট ক্লিক কৰিছো সাৰ্চ উইথ গুগল লেন্স আহিছো ইয়াত অহাৰ পিছত এনে ধৰণে আহি যায় অহাৰ পিছত সিলেক্ট টেক্সট আপুনি সিলেক্ট টেক্সট কৰাৰ পিছত এনে কপি কৰি আপুনি ক্লিক এটা কৰি দিব তেতিয়া এইখিনি চাওক কিমান ধুনিয়াকৈ এইখিনি হেৰি হৈ গৈছে কপি হৈ গৈছে প্ৰথমতে মই এই দুটা মই কপি কৰি লৈছো ফটোশ্বপলৈ আহিলো অহাৰ পাছত টেক্সট টুলটো লৈছো টেক্সট টুলটো লোৱাৰ পিছত ইয়াতে ক্লিক কৰিলো আৰু ইয়াত কন্ট্ৰল ভি মাৰি পেষ্ট কৰিছো আখৰখিনি কালাৰটো বগা স্লেক হৈ আছিল বাবে বগা দেখাইছে গতিকে ইমান হেৰি নাই কালাৰটো মই এতিয়া ব্লেক কৰি দিলো দেখিছে নে কালাৰটো এতিয়া মই ব্লেক কৰি দিলো এটো হৈ গ'ল আৰু কি কাৰণে এটো হৈছে জানেনে আগৰ ফন্টবোৰ মোৰ বোল্ড হৈ আছিল কাৰণে এনে ধৰণৰ হৈছে এটো হৈ গ'ল আৰু এতিয়া ফন্টটো মিছ মাইছে এতিয়া ফন্টটো আমি কৰি দিম ৰব ফন্টটো গীতাঞ্জলি কৰি দিম আসলতে মই গীতাঞ্জলি কৰি নিদু যেহেতু মই ইউনিকোড ব্যৱহাৰ কৰো ইয়াত মই এটা ৰূপসী বাংলা বুলি এটা ফন্ট ব্যৱহাৰ কৰো এই ফন্টটো আপোনাৰ গীতাঞ্জলি গতে একেই আপুনি হবহু গীতাঞ্জলি গতে একেই গতিকে আপুনি যদি ফন্টটো পোৱা নাই তেনেহলে এই ফন্টটো আপুনি ডাউনলোড কৰি লব পাৰিব লিপি ঘৰতে আছে তাৰ পৰা এই ফন্টটো ডাউনলোড কৰি লব পাৰিব এখিনলৈকে হৈ গৈছে ইয়াৰ পাছত আৰু এটা লাইন আছে এই লাইনটো এনে ধৰণে আমি যেহেতু গুগল লেন্স এবাৰ কৰি থোৱা আছে হেহেতুকে প্ৰতিবাৰতে ক্লিক কৰাৰ লগে লগে প্ৰত্যেকটো টেক্সট এনেকৈ সিলেক্ট হৈ যায় আমি আকৌ এটো সিলেক্ট কৰিলো কপি কৰি আনিছো সৰি আনাৰ পাছত ইয়াতে পেষ্ট কৰিছো এটো আহিলে প্ৰথমতে আমি টেক্সটখিনি আনিলো তাৰ পিছত কেনে ধৰণে ডিজাইনটো বনাইছিলো আপোনাক হেতু দেখাম আপোনাৰ ডটবোৰ কেতিয়াবা আহে কেতিয়াবা নাহে ইমান হেৰি কথা নহয় আপুনি নাহিলে হ'ব কৰি ল'ব পাৰিব যি দুই এটা নাহে হেকিটা আপুনি মিলাই ল'ব আৰু মানে আহে যেতিয়া আপোনাৰ ফটোখন বহুত ধুনিয়া স্পষ্ট থাকে তেতিয়া প্ৰায়খিনি আহে যদি ফটোখন অলপ অস্পষ্ট হয় ৰিজলিউশনবোৰ যদি অকমান কমকে থাকে তেতিয়াহে অকমান মানে এনেকুৱা ধৰণৰ হয় কোনবা এটা নাহে ইয়ালে আহিলো ইয়া সিলেক্ট কৰিলো কপি কৰিলো কপি কৰাৰ পিছত পুনৰবাৰ আহিলো আহি পিনে এইখিনিতে আপোনালোকক নতুন সকলক আৰু এটা কথা জনাই থওঁ যে ধৰিলক আপুনি ইংৰাজী অসমীয়া দুই গিটাই লিখি আছে তেনেস্থলত যদি বুলে আপোনাক ইংৰাজী ফন্টটো আপুনি বুলে 12 দিছে অসমীয়া যদি 12 দিছে তেতিয়া সাইজ সমান নহয় যদি আপুনি অসমীয়া ফন্টটো 14 দিয়ে ইংৰাজী ফন্টটো যদি 12 দিয়ে তেতিয়া ধুনিয়া হৈ যায় মানে সমান সাইজে হয় যদি আপুনি ভাবি দুইটাতে ধৰিলক 12 দি দিয়ে বা 14 দি দিয়ে তেতিয়া আপোনাৰ সেই অসমীয়া আখৰখিনি ডাঙৰ হ'বই গতিকে হেতু এটা মন কৰিব আপোনালোকে কৰি চালে কথাটো বেছি ভালকে বুজিব পাৰিব নিজে এইখিনি এতিয়া আমাৰ হৈছে টেক্সটখিনি আহি গ'ল ইয়াৰ ভিতৰতে যিখিনি টেক্সট আছে সেইখিনি মোক নালাগে মই ইয়াত এখন বেলেগ লেটাৰ বহাম কিন্তু হলেও মই এই লেটাৰখন তালে নিম কি কাৰণে নিম জানেনে
কালাৰখিনি সেম হ'ব লাগিব সেই হেতুকে মই এখন এতিয়া তালৈ নিম তালৈ নিবৰ কাৰণে মই এখন লেফট ক্লিক কৰিছো কৈ পিনে কপি ইমেজ কৰিছো কপি ইমেজ কৰাৰ পিছত মই ফটোশ্বপলৈ আহিলো অহাৰ পাছত ইয়াতে পেস্ট কৰি দিলো কন্ট্ৰল ভি মাৰি পেস্ট কৰিছো কন্ট্ৰল সি এ কপি আৰু কন্ট্ৰল ভি এ পাস্ট আপোনালোকে জানে বহুতে এতিয়া প্ৰথমতে আমি বেকগ্ৰাউণ্ড কালাৰটো সিলেক্ট কৰিম বেকগ্ৰাউণ্ড কালাৰটো সিলেক্ট কৰিবৰ বাবে আমাৰ এই টুলছটো চাই লওক এটো ব্ৰাকেট টুলটো লব টুলটো লোৱাৰ পাছত এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত অল্টাৰ ধৰি লব কিবোৰ্ডত অল্টাৰ কিটো ধৰি লৈ পিনে ইয়াতে বেকগ্ৰাউণ্ড যেটো কালাৰ আছিল পুৰণাৰ পেজখন তাতে আপুনি অল্টাৰটো ধৰাৰ পিছত ৰাইট ক্লিক কৰিব তেতিয়া কালাৰটো এই বাকেটটোত মানে সিলেক্ট হৈ গ'ল এতিয়া আমি ডাইৰেক্ট কৰিম কি হেখলে আহিম লেয়াৰ মেনুত আহিম বেকগ্ৰাউণ্ডটো সিলেক্ট কৰিম বেকগ্ৰাউণ্ড কালাৰটো মানে বেকগ্ৰাউণ্ড লেয়াৰটো সিলেক্ট কৰিলো ইয়াত ৰাইট ক্লিক কৰিলো আৰু গুটেখন সেই সেম কালাৰটো হৈ গ'ল সেম কালাৰটো কি কাৰণে নহয় তলৰখনি অকমান বেলেগ এটা কালাৰ হৈছে মই তেতিয়াতে আপোনাক গ্ৰেডিয়েন্ট কালাৰ এটা ব্যৱহাৰ কৰিছিলো কিন্তু হলেও এতিয়া গ্ৰেডিয়েন্ট মই নকৰো এটোৱে থাকক বিশেষ একো অসুবিধা নাই এটো হোৱাৰ পাছত এতিয়া আমি ওপৰলৈ যাম মিডল এলাইনমেন্ট কৰি লৈছো এতিয়া আহিম এটো আৰু অকমান সৰু কৰি দিম ইমানকমান সৰু কৰি দিলে হৈ যাব এতিয়া আমি কে ধৰণে আমি এতিয়া এইটো বৃহত্তৰ কাজিৰঙাৰ ওপৰৰ ফন্টৰ কালাৰটো চেঞ্জ কৰিম পাছত তলৰটো কৰিম প্ৰসেস একেটাই থাকিব চাব আহিলো অহাৰ পাছত ইয়াতে আমি কালাৰ ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এইটো সিলেক্ট টুল কালাৰ সিলেক্ট এই টুলটো যে ওলাইছে এইখনতে আমি এই মটো ইয়াতে ৰঙাতে সিলেক্ট কৰিলো এতিয়া সেম কালাৰ হেতু হৈ গ'ল মানে ইয়াৰ যেটো কালাৰ আছে হেৰ কোটা তাতে হৈ গ'ল আপোনাক কৰি চাব কৰি চালে কথাখিনি ভালকেনে বুজিব পাৰিব মই মোৰ এই বিষয়ত মানে কি মোৰ আনুষ্ঠানিক শিক্ষা নাই কাৰণে মই সকলোবোৰ কথা আপোনালোকক কব জনা নাই মই প্ৰেক্টিক্যালি দেখাইছো আপোনালোকে এনে ধৰণে কৰিব হৈ যাব দ্বিতীয়তে আহিলো আমি এতিয়া গ্ৰীন কালাৰটো সিলেক্ট কৰিম গ্ৰেটাৰ কাজিৰঙা মিডিয়া ফৰাম এটো হৈ গ'ল গ্ৰেটাৰ কাজিৰঙা মিডিয়া ফৰাম এটো এতিয়া চাই লওক একে সেম কালাৰ হৈ গ'ল গতি এনে ধৰণে আপোনালোকে কালাৰটো সিলেক্ট কৰিব মই এই আগতে যেটো ফন্ট ব্যৱহাৰ কৰিছিলো সেই ফন্টটো এতিয়া মোৰ লগত নাই সেই হেতুকে মই বেলেগ এটা ফন্ট দিছো মই তেওঁলোকৰ লগত পাতিছিলো যে ফন্ট গিটা দুই এটা ফন্ট ইফাল ইফাল হ'ব বুলি কিয়নো মানে আগৰ ফন্টখিনি নাই আগৰ ফন্টখিনি মোৰ যেহেতু ডিসখন বেয়া হতে এখিনি বহুত কিবা কিবি মোৰ লছ হৈ গ'ল তেওঁলোকৰ কোনো আপত্তি দৰ্শোৱা নাই তেওঁলোকৰ কাৰণে এটো হৈ যাব বুলি কৈছে আৰু কামটো কাজিৰঙাৰ হয় আৰু এটো আমি সৰু কৰি দিছো কালাৰবোৰ কেনেকে টেক্সটত মই পুৰণা কালাৰবোৰ সেম ভাবে সিলেক্ট কৰিলো হেতু আপোনালোকে ধৰিব পাৰিছে নিশ্চয় আপোনালোকে কৰি চাব কৰি চালে আপোনালোকে কৰিব পাৰিব প্ৰেক্টিক্যালি কৰিলে প্ৰায়বোৰ কথা গম পোৱা যায় আৰু শিকিবলৈ হেপা থকা মানুহবোৰৰ শিকিব পৰা এটা ধুনিয়া মই সুবিধা কৈ দিও আপোনালোকে এইবোৰ শিকিব গলে বহুত বেছি কিবা কৰিব নালাগে আপোনালোকক শিকাৰ এটা মন থাকিব লাগিব আৰু দ্বিতীয়তে আপোনালোকে ইউটিউবৰ পৰা প্ৰায়খিনি কাম শিকিব পাৰিব বহু ক্ষেত্ৰত ইউটিউবৰ পৰা যথেষ্টখিনি কথা শিকিব পাৰি কথা হল কি ইউটিউবত দেখাই দিয়া বস্তু এটা যদি আপুনি হেতুকতে এপ্লাই কৰিবলৈ যায় তেতিয়া আপুনি কেবাটাও কথা গম পায় কেবাটাও কথা বুজিব পাৰে গতিকে আপুনি হেখিনি এবা ট্ৰাই কৰি চাব আসলতে পটকনে কোনেও কাকো শিকাই দিবলৈ ইচ্ছা নকৰে ময়ো বহুখিনি মানুহ লগ পাইছো আমিও কেতিয়াবা কিছুমান কাম নাজানো কেতিয়াবা শিকিব বিচাৰিলে কাবাবা জানিব বিচাৰিলে পটকনে মানে কোনো ধৰণৰ কিপনালি নকৰাকৈ মানে কৈ দিবলৈ ইচ্ছা কৰা মানুহ মানে খুব কমেই দেখিছো সেই হেতুকে আপোনালোকে এনে ধৰণে চাব কিবা এটা নাজানিলে ইউটিউবত চাব ইউটিউবত যেতিয়া সেই প্ৰবলেমটোৰ সলিউশন পাব হেতু কৰিবলৈ যাওঁতে আপুনি তেনে ধৰণৰ কেবাটাও মানে নজনা কথা জানিবলৈ পাৰিব আৰু বহুত ভাল ভাল কাম কৰা মানুহ আছে কিন্তু হলেও কি হ'ব সকলোৰ পৰা সুবিধা পাম বুলি আশা নকৰিব প্ৰেক্টিক্যালি কৰি যাওক বহুত কথা নজনা কথা জানিব পাৰিব এখিনি হৈ গ'ল আৰু এতিয়া এটো আহিলে আৰু মোৰ যদি ভিডিওসমূহ চাই আপোনালোকে ভাল পাইছে তেনে হলে প্লিজ সাপোৰ্ট কৰিব মোক যাতে আপোনালোকৰ কাৰণে কিবা কিবি এটা কৈ যাব পাও হয় আপুনি বহুতে কিছুমান কাম জানিব পাৰে কিন্তু নজনাকেও বহুত আছে গতিকে সেই নজনা সকল চাগে উপকৃত হ'ব আপুনি যদি অকমান মোক সহায় কৰে তেওঁলোকৰ কাৰণে তেওঁলোকৰ সহায় হ'ব গতিকে সকলোৱে সহায় কৰিব আৰু মানে সহায় কৰিলে কামবোৰ কৰি ভাল লাগে আৰু কিবা এটা হেপাহ জাগে আকৌ নতুন কিবা এটা কৰি দেখাবৰ কাৰণে
বহুত ব্যস্ততাৰ মাজতো আপোনালোকৰ কাৰণে অকণমান সময় উলিয়াওঁ, তাতে যদি আপোনালোকৰ পৰা সঁহাৰি ভালকেনে পাওঁ আৰু কিবা এটা কৰিবলৈ মন যায়। যিহেতু এইবোৰ কাম কৰিয়ে থাকোঁ, কিন্তু হ'লেও কৰি থকা সময়ত আপোনালোকৰ কাৰণে এটা সময় উলিয়াই অকণমানি ভিডিঅ' এটা বনাই সহায় কৰিবলৈ হেঁপাহ নোযোৱা নহয় যায়, কিন্তু তাৰ কাৰণে আপোনালোকৰ সহযোগিতা খুবেই কামনা কৰোঁ। আৰু এইবোৰ বস্তু আপুনি কোনো ধৰণৰ কোৰ্চত মানে কম্পিউটাৰ শিকা চেণ্টাৰত এনেকুৱা ধৰণৰ প্ৰেছ লাইনৰ কামখিনি আপুনি যে 100% শিকিব পাৰিব তেনেধৰণৰ নহয়। আপুনি চাব কম্পিউটাৰ ইনষ্টিটিউটত শিকা বহুত ল'ৰা ছোৱালী প্ৰেছত কৰা কামখিনি কৰিব নোৱাৰে। তেওঁলোকে জানে আপোনাতকৈ মোতকৈ বহুত কিবা কিবি জানে, কিন্তু এনেধৰণৰ প্ৰেছত কৰিবলগীয়া কামবোৰ প্ৰতি তেওঁলোকে মানে কামবোৰ ইমান বেছি পুংখানুপুংখভাৱে নাজানে। আখৰখিনি মই তাৰপৰা ডাইৰেক্ট কপি কৰি আনিলোঁ, লিখি সময় অকণমান খৰচ নকৰিলোঁ, গতিকে আপোনালোকে লিখিব লগা হ'লেও লিখি মেলি ল'ব। আৰু এতিয়া মই ইয়াতে প্ৰথমতে আপোনালোকক যেনেধৰণে কালাৰখিনি মই ছিলেক্ট কৰি দেখাইছিলোঁ, এতিয়াও ইয়াতে তেনেধৰণে নামখিনিত মই কালাৰখিনি ছিলেক্ট কৰিম। প্ৰথমতে এনেকৈ আহিলোঁ আৰু এটা আপোনালোকক মই শ্বৰ্টকাট কৰি দিওঁ। ধৰি লওক আপুনি এনেধৰণে এটা ক্লিক কৰোঁতে গোটেই চেণ্টেঞ্চটোৰে হওক বা গোটেই এই ধৰি লওক নামটো যেনেধৰণে ছিলেক্ট কৰিলোঁ, তাৰ কাৰণে কি কৰিব জানে, যদি আপুনি ফ্ৰণ্টত যায়, ধৰি লওক আপুনি আপোনাৰ মাউচৰ ধৰি লওক ফ্ৰণ্টত আছে, আপুনি এতিয়া শেষৰলৈকে ছিলেক্ট কৰিব লাগে, তেতিয়া আপুনি শ্বিফ্টটো ধৰিব আৰু আপোনাৰ কীবৰ্ডত চাব এটা হোম আৰু এটা ইন বুলি বুটাম আছে। শ্বিফ্টটো ধৰি লোৱাৰ পিছত আমি এতিয়া শেষলৈ ছিলেক্ট কৰি লওঁ, গতিকে আমি এতিয়া ইনটো টিপি দিম। ইনটো টিপি দিয়াৰ লগে লগে সম্পূৰ্ণ সেই লাইনটোৱে হওক বা সেই এতিয়া ধৰি লওক ইয়াত নাম এটা আছে, নামটোৱে ছিলেক্ট হৈ যাব। যদি বোলে আমাৰ শেষত আছে ক্লিক হৈ, তেতিয়া আমি সন্মুখলৈ ছিলেক্ট কৰিব লাগে, তেতিয়া আমি শ্বিফ্টটো ধৰি হোমটো টিপি দিলে একেবাৰতে সম্পূৰ্ণ লাইনটো ছিলেক্ট হৈ যাব। আৰু এনেধৰণে আপুনি কৰি চাব। তাৰপিছত ইয়াতো আমি বৃহত্তৰ কাজিৰঙা এই ৰঙা ৰংটোৱে আছে, গতিকে তাতে ছিলেক্ট কৰিলোঁ। আৰু এটা কথা এইখনে আৰু অকণ বুজাই দিওঁ, আপোনালোকৰ প্ৰতিটো কালাৰে ধৰি লওক ডাৰ্কেই হওক বা লাইটেই হওক, যিকোনো কালাৰ এটা এটা কোড থাকে। কোডটো ক'ত থাকে জানানে? কোডটো হৈছে এইটো কোডটো। এই কোডটো আপুনি ছিলেক্ট কৰি ল'ব, তেতিয়া বাৰে বাৰে আকৌ গৈ বৃহত্তৰ কাজিৰঙা তাত আপুনি কালাৰটো ছিলেক্ট কৰিব নালাগে। এই কোডটো ছিলেক্ট কৰি লোৱাৰ পিছত চাব, এতিয়া মই এই কোডটো ছিলেক্ট কৰি ল'লোঁ, লগতে ছিলেক্ট কৰি পিনে মই কপি কৰি লৈছোঁ। Ctrl+C মাৰি কপি কৰি লৈছোঁ। Ctrl+C মাৰি কপি কৰাৰ পিছত এতিয়া ধৰি লওক আমাক ইয়াত এই কালাৰটো দিব লাগে। এতিয়া আমি এই কালাৰটো দিবৰ কাৰণে ইয়ালৈ আকৌ নাযাওঁ, চাব ইয়ালৈ আকৌ নাহিলোঁ, ইয়াতেতো ছিলেক্ট হৈ আছে ন, মই জাষ্ট Ctrl+V মাৰি দিলোঁ, সেই প্ৰথম কালাৰ সেই কোডটো ইয়াত আহি গ'ল। অহাৰ লগে লগে ইয়াত আপোনাৰ সেই কালাৰটো আহি গ'ল। গতিকে ধৰি লওক আপোনাৰ একেটা কালাৰ বহুত ঠাইত দিব লগা আছে, তেতিয়াহ'লে আপুনি এনেধৰণে কামখিনি কৰিব পাৰে, আপোনাৰ ইজি হয়। বাৰে বাৰে আপুনি আকৌ ৰংটো তেনেধৰণে অথনি দেখুৱাৰ ধৰণে আপুনি ছিলেক্ট কৰি থাকিব নালাগে। মই আকৌ Ctrl+V মাৰিছোঁ, সেই কালাৰ কোডটো আহি গৈছে, এইটো কালাৰ হৈ গৈছে। এতিয়া মই প্ৰথমতে ভাবিছিলোঁ আপোনালোকক পেজখন বনোৱাটোহে দেখাওঁ, এতিয়া দেখিলেনে বাৰু? আপোনালোকক সেই সৰু কথাটো ক'বলৈ যাওঁতে মই কেইবাটাও কথা আপোনালোকক মানে কৈ দিলোঁ। কথাটো কি হ'ল, কামটো কৰিলেহে আপুনি মানে বুজিব পাৰিব যে কিমানখিনি ধৰি লওক কাম তাত জড়িত হৈ থাকে। আৰু এতিয়া যিমানকেইটা কথা ক'লোঁ, সেই কথাকেইটা অকল পেজখনৰ কাৰণেতে নহয়, বিভিন্ন ধৰণৰ কামত আপোনাৰ সহায় কৰিব। গতিকে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, পাৰিলে ছেভ কৰি ৰাখিব, আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰি ৰাখিব, যাতে পাছলৈ আপোনাৰ কামত আহে। লগতে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। এই চাওক, সম্পূৰ্ণ কালাৰকেইটা মই তেনেধৰণেই কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাগে বুজিব পাৰিছে। এতিয়া চাওক, মোৰ এইখিনি হৈ গ'ল। মই ছেম কালাৰ ব্যৱহাৰ কৰিলোঁ, প্ৰতিটো বস্তু যেনেধৰণে আছিল তেনেধৰণে প্ৰত্যেক ঠাইতে লগাইছোঁ। আৰু এতিয়া চাব, এতিয়া প্ৰসংগ নং থাকিলে আৰু থাকিলে আমাৰ দিনাংক। এতিয়া প্ৰসংগ নং দিনাংকৰ এই মই ফন্ট চাইজটো 14 কৰি দিছোঁ। 14টো অকণমান ডাঙৰ হৈছে, অকণমান মই এইবাৰ 12 কৰি দিওঁ। 12 কৰি দিলোঁ। এইটো বেছি সৰু হৈছে, এইটো মই 14 কৰি দিওঁ। এতিয়া ধুনীয়া হ'ব। এইটো প্ৰসংগ নংটো অলপ ওপৰলৈ দিলোঁ। ডটকেইটা যিহেতু আমি ছিলেক্ট কৰোঁতে অহা নাছিলে, সেই হেতুকে এতিয়া মই ডটকেইটা ইয়াত দি দিওঁ। প্ৰসংগ নং মোৰ পেজখন ফ'ল' কৰি থোৱা কোনোবাই যদি ভিডিঅ'টো চাই আছা, তেনেহ'লে যদি তোমাৰ উপকৃত হৈছে, কমেণ্ট এটা কৰিবলৈ নাপাহৰিবা আকৌ দেই। প্ৰায়খিনি আমাৰ হৈ গৈছে। এতিয়া আমাৰ থাকি গ'ল অকল লগ'টো লগাবলৈ। লগ'টো সাধাৰণতে মোৰ ওচৰত PNG আছে, PNG লগ'টো এতিয়া মই ইয়াত আনি লগামহি। এতিয়া এইখনৰ দৰকাৰ নাই, এখন এতিয়া মই ডিলিট কৰি দিব পাৰোঁ। গতিকে মই এখন ডিলিট কৰি নিদিওঁ, বৰ্তমান থাকক। মই ইয়াত লেয়াৰটো হাইড কৰি ৰাখিছোঁ।
এই কামখিনি তুমি বা আপুনি ফটোশ্বপ 7তে হওক বা ফটোশ্বপ আপগ্ৰেড ভাৰ্চনবোৰতে হওক কৰিবলৈ একেখিনিয়ে প্ৰচেছ কেইকেইটা কামেই গতিকে তাত বেলেগ বেলেগ একো কথা নাই সবতে এনেধৰণে কৰিব পৰা যায় এইখিনিতে আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ আমাৰ এইখিনি যে কাখৰ যিখিনি বগা বগা ৰংখিনি আছে সেই ৰংখিনি আমাক এতিয়া নালাগে মই এতিয়া ৰংখিনি মই কাটি দিব লাগে মোৰ সেইখিনি ৰং প্ৰয়োজন নাই সেইখিনি ৰং যদি থাকে তেতিয়া আমাৰ ডিজাইনটো বেয়া লাগিব গতিকে এতিয়া মই এইখিনি কেনেকৈ নাইকিয়া কৰিম জানেনে প্ৰথমতে আহিলোঁ এই মেজিক টুলটো ল'লোঁ চাওক এইটো মেজিক টুল তাতো থাকে ইয়াতো থাকে মই একেবাৰতে মই বগা কালাৰখিনি নাইকিয়া কৰা মানে প্ৰচেছটো দেখাবলৈ গৈ আছোঁ ইয়াত আহিলোঁ লেফ্ট ক্লিক কৰিলোঁ কালাৰ ৰেঞ্জত আহিলোঁ অহাৰ পিছত ইয়াত ক্লিক কৰাৰ পাছত এইটো অকণমান ধৰি লওক আপুনি ইফাল সিফাল কৰিব পাৰে সাধাৰণতে যদি বহুত বেছি কালাৰ মিক্স নাথাকে তেতিয়াহ'লে নকৰিলেও হৈ যায় সিলেক্ট কৰিলোঁ ইয়াত এতিয়া মোৰ সম্পূৰ্ণ বগা ৰংখিনি সিলেক্ট হৈ গ'ল এতিয়া মই যদি ডিলিট কৰি দিওঁ বগা ৰংখিনি গোটেইখিনি গুচি যাব কিন্তু হ'লেও ইয়াৰ ভিতৰ বগা ৰংখিনি মোৰ প্ৰয়োজন আছিল লগতো ভিতৰ মানে ৰংখিনি প্ৰয়োজন আছিল এতিয়া মই সেইখিনি কেনেকৈ কৰিম চাওক সেইখিনি ৰাখিব লাগিব বাকীখিনি কাটিব লাগিব তাৰ কাৰণে মই আহিছোঁ ইয়াত আপোনালোকে ট্ৰাই কৰি চাব মই যিমান কৈছোঁ যদিও ক'ৰবাত আপোনালোকৰ আখোৱা নাথাকিব যে তাৰ কোনো মানে নহয় আপোনালোকে কৰি চাব কৰি চালে বুজি পাব আৰু এইখিনিতে এটা কথা মই আপোনালোকক নকলোঁ শেষলৈ ক'ম এইখিনি চাওক কাটি দিলোঁ নহয় দেখিছেনে বাৰু মই ইয়াত যেতিয়া এইটো পলিগনেল টুলটো সিলেক্ট কৰিলোঁ পলিগনেল টুলটো সিলেক্ট কৰি লোৱাৰ পাছত ইয়াৰ আকৌ কেইবাটাও ভাগ আছে ইয়াৰ এইটো অপশ্যনেও বেলেগ কাম কৰে এইটোও বেলেগ কাম কৰে এইটোও বেলেগ কাম কৰে এইটোৱে এতিয়া কাম কৰিলে ধৰি লওক এইখিনি নাইকিয়া কোৱাত আৰু যদি প্লাছ কৰিব লগা হয় তেতিয়া এইটোৱে কাম কৰে গতিকে সেইখিনি কথা মনত কৰিব আপোনালোকে কৰি চাব কৰি চালে কথাখিনি বুজি পাব আৰু এতিয়া আমি বেগ স্পেচ মাৰি দিছোঁ সম্পূৰ্ণ আমাক প্ৰয়োজন নোহোৱা বগা কালাৰখিনি ডিলিট হৈ গ'ল বাকীখিনি থাকি গ'ল গতিকে এনেধৰণে কৰিব পাৰিব আৰু প্ৰায় ভিডিঅ'টো শেষ হোৱাৰ সময় পালেহি বহুত সময় হৈ গ'ল 19 মিনিট হৈ গ'ল গতিকে এতিয়া আমি ইয়াত হলোঁ পেজখন অলৰেডি হৈ গৈছে ভিডিঅ'টো দীঘলীয়া হ'ল উপায় নাই ভিডিঅ'টো দীঘলীয়া হ'ব লগা মানে কাৰণেই আছিল যথেষ্টখিনি কথা আপোনালোকক দেখাই দিলোঁ আশা কৰোঁ আপোনালোক সকলোৱে উপকৃত হ'ব সহায় হ'ব আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে মোক সহায় কৰিব ধন্যবাদ